আবার সকলোকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, আজি মহাসপ্তমী কামাখ্যা ধামত হ'ব পঞ্চবলী সাজু 6টাকৈ মহু। তেলেঙ্গানাৰ পথৰ চাহৰ দোকানত ৰাহুল গান্ধী। তেলেঙ্গানাৰ পথৰ চাহৰ দোকানত ৰাহুল গান্ধী। তেলেঙ্গানাত নিৰ্বাচনী প্ৰচাৰ ব্যস্ত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকৰ সৈতে মত বিনিময় অব্যাহত ৰখাৰ লগতে সৰ্বস্তৰৰ জনতাৰ হৃদয় স্থান ল'বলৈ চেষ্টা অব্যাহত আছে। নিতৌ এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আমি উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে, শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰাৰ পাছত প্ৰায় সাধাৰণ শ্ৰেণীৰ মাজত থকা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক। নিৰ্বাচনী প্ৰচাৰৰ মাজতো শুকুৰবাৰে তেলেঙ্গানাত তেনে এক দৃশ্যই পুনৰ দেখিবলৈ পোৱা গ'ল। ৰাজ্যখনৰ নিজামাবাদ জিলাৰ পথগল গাঁৱত দেখা গ'ল ৰাহুল গান্ধীক এক পথৰ চাহৰ দোকানত। পথৰ চাহৰ দোকানখনত বহি ৰাহুলে সেই স্থানৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। একে সময়তে তাতে থকা কেইবাটাও শিশুৰ সৈতে কিছু সময় পাৰ কৰে কংগ্ৰেছ নেতাজনে। এই সময়ত ৰাহুল গান্ধীয়ে সংগ দিয়ে। পৰৱৰ্তী খবৰটো হৈছে, ৰোড উৰণ হেতু দুৰ্ঘটনা, সুৰামুক্ত চালকৰ অতপল্লিত ক্ষতি হ'ল, আটক দুনে স্মাৰক। ভাৰতীয় দুৰ্গোৎসৱৰ মাজতে নিহাৰ মহানগৰীত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। নৱনিৰ্মিত ৰোড উৰণ হেতু সংঘটিত হ'ল এই দুৰ্ঘটনা। উৰণ সেতুখনৰ গীতানগৰ দিশৰ পৰা অহা অংশই মূল উৰণ সেতুখনৰ যি স্থানত সংযোগ কৰিছে সেই সংযোগস্থলীত নিৰ্মাণ কৰা হৈছিল এটা সুন্দৰ স্মাৰক। অসমৰ মানচিত্ৰ আৰু ঐতিহাসিক বহনকাৰী এই স্মাৰকটোতে প্ৰচণ্ড বেগেৰে আহি এখন বাহনে খুন্দা মাৰে। ফলত বাহনখনৰ লগতে স্মাৰকটোৰ যথেষ্ট ক্ষতি হয়। স্মাৰকটোৰ সৈতে স্থাপন কৰা ক্ষুদ্ৰ উদ্যানখনৰ ৰেলিং আৰু পকী অংশৰো ক্ষতি হৈছে। পৰৱৰ্তী খবৰটো হৈছে, নলা নৰ্দমা চাফা কৰাৰ সময়ত শ্ৰমিকৰ মৃত্যু হ'লে চৰকাৰ দিব লাগিব 30 লাখ টকাৰ ক্ষতিপূৰণ। শেহতীয়া জনাৰ পাছত আন এজনকৈ নলা নৰ্দমা পৰিষ্কাৰ কৰা মিন হলৰ পৰিষ্কাৰ কৰা শ্ৰমিকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিৰ ওপৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰক এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে শীৰ্ষ ন্যায়ালয়ে। ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দুজনীয়া বেঞ্চে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি কৈছে, নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ সময়ত কোনো শ্ৰমিক যদি মৃত্যু হয় তেন্তে সেই চাফাই কৰ্মী পৰিয়ালক 30 লাখ টকা ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। দেশৰ বিভিন্ন প্ৰান্তত নলা পৰিষ্কাৰ কৰাটো এতিয়াও চাফাই কৰ্মীৰ মৃত্যু হৈছে আছে। 2022 চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা 5 বছৰত কৰ্তব্যৰ অৱস্থাত 347 জন চাফাই কৰ্মীৰ মৃত্যু হৈছে। দুৰ্গা পূজাৰ সময়ত হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰ মন্দিৰ সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰে বিশেষ পদক্ষেপ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশতো ব্যাপকভাৱে পালন কৰা হয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ সময়ছোৱাত বাংলাদেশত থকা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দেশখনত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ঘৰ অথবা মন্দিৰ পূজা মণ্ডপসমূহ যাতে সুৰক্ষিত হয় তাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কোনো দুষ্ট প্ৰকৃতিৰ লোকে যাতে ঘৰ মন্দিৰ আদি অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে আৱামী লীগ চৰকাৰ নিৰ্দেশনা জাৰি কৰিছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত শুকুৰবাৰে এখন বৈঠক অনুষ্ঠিত কৰা হয়। বাংলাদেশ সহায়ক দল আৱামী লীগৰ সাধাৰণ সম্পাদক ওবায়দুল কাদেৰে বৈঠকত ভাগ লৈ দুৰ্গা পূজা উদযাপনৰ সময়ত হিন্দু লোকৰ ঘৰ আৰু উপাসনাস্থলীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দলৰ সদস্যসকলক নিৰ্দেশ দিয়ে। শুকুৰবাৰে পূজা উদযাপন পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বৈঠকত যিকোনো অপ্ৰীতিকৰ ঘটনা বিফল কৰিবলৈ সম্পাদক কাদেৰে সতৰ্কতা প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সম্পাদক কাদেৰে কয় যে দেশখনত মুঠ পৰৱৰ্তী খবৰটো হৈছে, নিৰ্দিষ্ট আৰক্ষী পুত্ৰৰ ফটো বুকুত সাৱটি মৃত্যু কাকল্যলে মাতৃয়ে। প্ৰায় 2.5 বছৰে সন্ধানহীন হৈ থকা আৰক্ষী পুত্ৰৰ ফটো বুকুত সাৱটি মৃত্যু কাকল্যলে নলবাৰী জিলাৰ দোলাশালৰ পাৰ্বতী ডেকাই পুত্ৰ নিৰুদ্দেশ পোৱা দুখৰ বোজা সহিব নোৱাৰি মৃত্যু কাকোৱালি ল'লে। মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 61 বছৰ। বৰখাতি ৰাজহুৱা চক্ৰৰ অন্তৰ্গত দোলাশাল গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টেবল আনন্দ ডেকাৰ বৰপুত্ৰ তথা কাহিলে পাৰাস্থিতি 4ৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান মুন ডেকা যোৱা 2.5 বছৰ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোৱে
অনিশ্চয় তাত ভুগি আছিল। গৰ্ভত নিৰ্দিষ্ট হোৱাৰ পিছৰ পৰা পুত্ৰৰ ফটো বুকত সাৱটি বহু উজাগিৰি নিশা কটাই অসুস্থ হৈ পৰিছিল মাতৃ পাৰ্বতী ডেকা। অনিশ্চয় তাত ভুগি আছিল। গৰ্ভত নিৰ্দিষ্ট হোৱাৰ পিছৰ পৰা পুত্ৰৰ ফটো বুকত সাৱটি বহু উজাগিৰি নিশা কটাই অসুস্থ হৈ পৰিছিল মাতৃ পাৰ্বতী ডেকা। দীৰ্ঘদিন ধৰি চিকিৎসাৰ অন্তত শুকুৰবাৰে এইগৰাকী দুৰ্ভাগ্য মাতৃয়ে চিকিৎসাধীন অৱস্থাতে নিশা ত্যাগ কৰে। নাম ধৰ্মৰ লগত জড়িত মহিলাগৰাকীৰ মৃত্যুত তোলাশালত শোকৰ ছাপ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ স্বামী আনন্দ ডেকাৰ লগতে নিৰ্দিষ্ট পুত্ৰ মুন ডেকা আৰু আন এগৰাকী পুত্ৰ দুগৰাকী বোৱাৰীসহ জোৱাই নাতি নাতিকক এৰি থৈ যায়। অসামৰিক অৱসৰপ্ৰাপ্ত কনিষ্টেবল আনন্দ ডেকাৰ পত্নীয়ে নিৰ্দিষ্ট পুত্ৰক বিচাৰি এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰি আহিছিল।